মই কৰাইটাৰী VCDCৰ অধ্যক্ষ আৰু মোৰ লগত আজি এই সংবাদমেলত আছে মোৰ কৰাইটাৰী VCDCৰ ভাইচ চেয়াৰমেন লগতে সকলো সদস্যসকল। আমি আজি ইয়াত সংবাদমেল পাতিছোঁ মানে যোৱাকালি আমাৰ দলীয় নেতৃত্বই আমাৰ কৰাইটাৰী VCDCৰ সদস্য চান্দলাটাৰী গাঁৱৰ বাইনুদ্দিন শেখক তাৰ কিছু দুৰ্নীতি আৰু বেয়া কাৰ্যকলাপৰ কাৰণে আমাৰ UPPL দলৰ পৰা সাধাৰণ সদস্যৰ পৰা তাক বহিষ্কাৰ কৰি দিছে। সেই বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত এই বাইনুদ্দিন শেখ আমাৰ কৰাইটাৰী VCDC যিহেতু এজন সদস্য আছিলে, সেই সদস্য পদৰ পৰা আজি আমি আমাৰ কৰাইটাৰী VCDCৰ কমিটিখনে তাক আমাৰ কৰাইটাৰী VCDCৰ যিবিলাক চৰকাৰী কাম কাজত লিপ্ত আছিল, সেই কাম কাজত যি প্ৰায়োৰিটি দিয়া আছিলে, সেই প্ৰায়োৰিটিৰ পৰা আমি তেখেতক আজি এই সংবাদমেলৰ যোগেদি তাক বঞ্চিত কৰিলোঁ। আৰু যিমান দিনলৈকে আমাৰ দলে বাইনুদ্দিন শেখক আমাৰ দলত প্ৰায়োৰিটি নিদিয়ে, সিমান দিনলৈকে তাক আমাৰ VCDCৰ সদস্য পদৰ পৰা আমি তাক প্ৰায়োৰিটি দিয়াৰ পৰা বঞ্চিত ৰাখিম। সেইকাৰণে সেই উদ্দেশ্যেৰে আমি আজি সংবাদমেল পাতিছোঁ। বাইনুদ্দিন শেখ যোৱা দিনত যি দুৰ্নীতি যি ধৰণৰ কাৰ্যকলাপ কৰিলে, দলৰ বিৰোধ কৰিলে, আমাৰ VCDCত কোনো ধৰণৰ চৰকাৰী পন্থাত সহযোগ কৰা নাছিলে। সেই চৰকাৰী অৰ্ডাৰৰ যি নিয়ম নীতি আছিলে, কোনো এটা নিয়ম নীতি সি মানি চলা নাছিলে। সেইবিলাক আমি ইমান দিনে যদিও আওকাণ কৰি আহিছোঁ, কিন্তু সি দলৰ বিৰোধ কৰাৰ ক্ষেত্ৰত যোৱাকালি বাইনুদ্দিন শেখক আমাৰ দলৰ যি প্ৰাথমিক পদৰ পৰা প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছে, সেই ক্ষেত্ৰত তেখেতক আমি আমাৰ VCDCৰ প্ৰায়োৰিটিৰ পৰা বঞ্চিত কৰাৰ কাৰণে আমি বাধ্য হ'লোঁ। সেই হেতুকে আজি এই সংবাদমেলৰ যোগেদি আমি আমাৰ সকলোকে জনাইছোঁ যে বাইনুদ্দিন শেখ আমাৰ VCDCৰ যি সদস্য পদ আছিল তাৰ পৰা বঞ্চিত। এইটো আমাৰ দলীয় নিৰ্দেশ মৰ্মে আমি তেখেতক বঞ্চিত কৰাৰ কাৰণে বহিষ্কাৰ কৰাৰ কাৰণে বাধ্য হৈছোঁ। থেংক ইউ। আমাৰ কৰাইটাৰী VCDCৰ যোৱাকালি আমাৰ UPPLৰ এজন মেম্বাৰে বিভিন্ন দলৰ মানে নিয়ম নীতি ফ'ল' কৰা নাছিল আৰু চৰকাৰী আমাৰ যিটো নিয়ম, এই নিয়ম মতো সিহঁতে সহযোগ কৰা নাই। তো তাক দলৰ পৰা যিহেতু বহিষ্কাৰ কৰিছে আৰু এইটো আমাৰ কমিটিত যিহেতু সি আছে, তো গভৰ্ণমেণ্ট প্ৰচেছ মতে এটা অৰ্ডাৰ দিব 2 একৰ ভিতৰত। আজিৰ পৰা মানে আমাৰ বাইনুদ্দিন শেখক মানে আমাৰ যিটো VCDCৰ পদৰ পৰা মানে কিবা কৰা হৈছে, আমাৰ প্ৰায়োৰিটিটো মানে বন্ধ কৰি দিয়া হৈছে। তো এইটো ওপৰৰ পৰা আহিছে, তো ওপৰৰ পৰা যিটো নিৰ্দেশ আহিব সেইটোতো আমাৰ মানিব লাগিব আৰু এইটো UPPLৰ মেম্বাৰ হয়, ঠিক আছে। তো আপোনালোকৰ জৰিয়তে মই এইখিনি কওঁ যে আজিৰ পৰা হয়তো আমি ব্লকত আমাৰ যিখিনি বাকী সদস্য আছে, আমাৰ চেয়াৰমেন আছে, এটা ৰেজুলেশ্যন লৈ পেলাই আমি BDO বাইদেউক দি দিম এইখিনি।